হাই গাইজ ৱেলকাম জনাইছোঁ মাই ইউটিউব চেনেল বিকাশ নগৰলৈ। বৰ্তমান মই এতিয়া আছোঁ দাদাহঁতৰ ঘৰত। দাদা বাৰ্থডে হাঁহ কাটি আছে, চাই লওক ভিডিঅ'টো। ভিডিঅ'টো কণ্টিনিউ কৰক, চাই থাকক। চাই লওক গাছ ইয়াৰ পৰা পাওঁ হাঁহ গুচাই আছে। পাৰ্টি চলিব বিকাশ। कौन है ये लोग? कहां से आते हैं? চালক হাঁহ আহি আছে। তেখেতে আজি 29 বছৰত ভৰি দিলে। 29 বছৰ হাঁহ বেচিছে। হাঁহ দুটা বেছি নহয়, হাঁহ কাটি আছে। আজি 40 বছৰত ভৰি ঘৰতে আছো। হাঁহ কিমান টাইমত আহিব? अरे कहना क्या चाहते हो? Few moments later. আমি নোহোৱাকে কি হ'ব? ভাল লাগিলে হ'ব। আছে বাৰ্থডে বয়জনে আগতীয়াকৈ খাই দিলে। আমি খাই আছোঁ মানে ভাতটো খাই লওঁ, চবেই খালে। এতিয়া মই আছোঁ, তাৰপিছত আকৌ ধুনীয়া আছে। ভাতটো খাই লওঁ, চাই থাকক আৰু ইয়াৰ পৰা খাই লওঁ। ভাত খাই আছে সেইফালে। কপিৰাইট লাগিবৰ কাৰণে মই গানটোৰ মাতটো কমাই দিছোঁ। নাচি বাগি হ'ল। আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ 100 ভিউজ পাৰ হৈ গ'ল। তো আপোনালোকে এনেকৈ ছাপোৰ্ট কৰাৰ বাবে মই ধন্যবাদ জনাইছোঁ। তো এনেকৈ মোক সদায় ছাপোৰ্ট কৰি যাব। মই আপোনালোকক কি দেখাব পাৰিছোঁ সেইটো মই নাই জনা। আপোনালোকে ভাল পাইছে কাৰণেতো মোৰ 100 ভিউজ পাৰ হ'ল। 1K নাই হোৱা। তো এদিন 1Kও হ'বগৈ আশা কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব আৰু ছাপোৰ্ট কৰিব। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আকৌ এবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ 100 ভিউজ পাৰ হৈ গ'ল। চ' ধন্যবাদ। তো আপোনালোকক কিদৰে জনাম একো হেৰি নাই। চ' ধন্যবাদ জনাইছোঁ আপোনালোকক। এনেকৈ ছাপোৰ্ট কৰি যাব সদায়।